নমস্কাৰ বন্ধুসকল মই মিনাক্ষীয়ে আপোনালোক সকলোকে মোৰ চেনেল FooDie with মিনাক্ষীলৈ স্বাগতম জনাইছো। আজি মই এটা অতি টেষ্টি ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু এই ৰেচিপিটো যদি আগতে আপোনালোকে খাই পোৱা নাই নিশ্চয়কৈ এবাৰ খাই চাওক। গতিকে আহকচোন আজিৰ এই ৰেচিপিটোতনো কি আছে সেইটো চাবলৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ এই ৰেচিপিটো হৈছে ক্যাপসিকাম আলু আৰু বিলাহীৰ ড্ৰাই ফ্ৰাইড ৰেচিপি। এই ৰেচিপিটো যদি আপোনালোকে আগতে খাই পোৱা নাই এবাৰ নিশ্চয়কৈ খাই চাওক আৰু কেনে পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ইয়াৰ বাবে মই লৈছো এটা ডাঙৰ সাইজৰ পিয়াজ, কেইটামান লৈছো জলকীয়া সৰু সৰুকৈ কাটি, এচামুচ লৈছো আদা নহৰু পেষ্ট, এটা লৈছো তেজপাত আৰু লৈছো সৰু সৰু সাইজৰ আলু এনেকুৱাকৈ দুফাল কৰি লৈছো আৰু ক্যাপসিকাম খিনিও এনেকুৱা দেখুৱা ধৰণে কাটি লৈছো, দুটা লৈছো বিলাহী এনেকুৱাকৈ কাটি লৈছো। এতিয়া মই গেছটো অন কৰি ইয়াত পেনখন বহাই দিছো আৰু পেনখন গৰম হোৱাত মই ডাঙৰ চামুচেৰে 2 চামুচ মিঠাতেল দি দিছো। মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিব। এতিয়া মই পেনখনত এচিকুটমান নিমখ দি আলুখিনি ইয়াত দি দিছো। তাৰ পাছত ইয়াত মই হালধি আৰু নিমখ দি পেলাই ভালদৰে এখিনি প্ৰায় আধা সিজা হোৱালৈকে ফ্ৰাই কৰি লম। এতিয়া মই এখিনি এখন কাঁহীত পেনখনৰ পৰা উঠাই লৈছো। এতিয়া মই আকৌ অকমান তেল এড কৰি পেনখনত জিৰা অকমান দি দিছো। তাৰ পাছত ইয়াত মই তেজপাতটো দি দিছো। এতিয়া পিয়াজ আৰু জলকীয়াখিনি দি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ব। এইখিনি ভালদৰে ভাজ খোৱাত মই ইয়াত আদা নহৰু পেষ্টখিনি এড কৰি দিছো। এইখিনি ভালদৰে আকৌ ভাজি লৈ এতিয়া মই ইয়াত বিলাহীখিনিও এড কৰি দিছো। এতিয়া গোটেইখিনি ভালদৰে লৰাই থাকিব, চাব যাতে তলত লাগি নাযায়। এতিয়া মই ইয়াত সোৱাদ অনুসৰি দিছো নিমখ আৰু প্ৰায় আধা চামুচ মান দিছো চেনি। চেনি দিলে ইয়াৰ সোৱাদৰ লগতে কালাৰটো ভাল আহে। তাৰ পাছত দিছো এচামুচ মান হালধি গুড়ি আৰু প্ৰায় আধা চামুচ মান জিৰা গুড়ি। এতিয়া গোটেইখিনি আকৌ ভালদৰে মিক্স কৰি ল'ব। গোটেই মছলাখিনি ভালদৰে ভাজ খোৱাত এতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনি লগতে কাটি থোৱা ক্যাপসিকামখিনিও এড কৰি দিছো। এতিয়া গোটেইখিনি আকৌ ভালদৰে মিক্স কৰি লৈছো। এতিয়া মই ইয়াত ডাঙৰ চামুচেৰে এচামুচ সয়া সস দি দিছো। সয়া সস দিলে ইয়াৰ সোৱাদটো খাবলৈ ধুনীয়া হয়। এতিয়া গোটেইখিনি ভালদৰে লৰাই কিছু সময় ভাজি ল'ব। এইখিনি ভালদৰে ভাজ খোৱাত মই ইয়াত পানী এড কৰি দিছো আৰু গোটেইখিনি ভালদৰে লৰাই লৈ ঢাকোন মাৰি উতল আহিবলৈ দিছো। মাজে মাজে এইখিনি ঢাকোন গছাই লৰাই থাকিব যাতে তলত লাগি নাযায়। এয়া মোৰ ভাজিখন প্ৰায় হৈ আহিছে। এটুকুৰা আলু আপোনালোকক মই ভাঙি দেখাইছো। এয়া চাওকচোন খুব ধুনীয়াকৈ এইখিনি সিজি গৈছে আৰু কালাৰটো খুব ধুনীয়া হৈছে নহয়নে? আৰু এতিয়া মই এইখিনি ঢাকোন নিদিয়াকৈ কিছু সময় লাৰি লৈছো আৰু এতিয়া মই ইয়াৰ গেছটো অফ কৰি দিছো। এতিয়া মই আপোনালোকক এই ভাজিখন পৰিবেশন কৰি দেখাইছো। আপোনালোকৰ ওচৰত যদি ধনিয়া পাত থাকে ওপৰত ধনিয়া পাত ছটিয়াই দিব, তেতিয়া সুগন্ধটো খুব ধুনীয়া আহে। মোৰ ওচৰত নাছিলে কাৰণে মই দিব নোৱাৰিলো। আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা ঘণ্টা বটনটো টিপি দিব যাতে মই আকৌ নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই যায়। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। নমস্কাৰ।